তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যিটো ভিডিঅ' বনাম আৰু সেই ভিডিঅ'টো মানে ইনষ্টাগ্ৰাম যোনে যোনে চলাই সিহঁতৰ কাৰণে হয়, কিন্তু যিবিলাকে বহুত আগৰ পৰা ইনষ্টাগ্ৰাম চলাইছে সিহঁতৰ কাৰণে নহয়। মানে বহুত এনেকুৱা মানে ল'ৰা ছোৱালী আছে মানে যিবিলাকে ইনষ্টাগ্ৰামত ষ্টৰিত ফটোৰ লগত মানে ছংটো দিব নাজানে, অকল সিহঁতৰ কাৰণে। আৰু যোনে যোনে জানে সিহঁতৰ কাৰণেতো ভালেই হয়, ভাল পালে ভাল জনাব। আৰু যিটো মানে এইটো হেৰিসকলৰ কাৰণে মানে যিবিলাকে ইনষ্টাগ্ৰামত এই ভিডিঅ'ৰ লগত ফটোৰ লগত গানটো মানে দিব নাজানে সিহঁতৰ কাৰণে। আৰু যোনে এইটো জানে সিহঁতে মোৰ ভিডিঅ'টো চাই সময় নষ্ট নকৰাটোৱে ভাল। চ' নাজানাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকক মই এতিয়া মোবাইল স্ক্ৰীণলৈ লৈ যাম আৰু আপোনালোকে তাত ভালদৰে বুজি ল'ব। আৰু কিবা যদি বুজি নাপায় মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। চ' এতিয়া ষ্টাৰ্ট কৰোঁ। অ'কে, এতিয়া আমি ফাৰ্ষ্টতে আমি ইনষ্টাগ্ৰামটো অন কৰিম। ইনষ্টাগ্ৰাম অন হৈ আছে। তাৰপিছত আপোনালোকে এই প্লাছ যিটো ইয়ৰ ষ্টৰি বুলি আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ইয়ৰ ষ্টৰি বুলি দেখিছে, ষ্টৰিত ক্লিক কৰিব হ'ল। তাৰপিছত আপুনি ইয়াতে যাব এই ছাইডত ইটোত। তাৰপিছত আপুনি ইয়াতে যিকোনো এটা ফটো ল'ব পাৰে, আপোনাৰ ইচ্ছামতে। তাৰপিছত আপুনি ধৰি লওক এখন ফটো ল'ব খুজিছে। তাৰপিছত ইয়াতে আপোনাৰ যিটো আপোনালোকৰ ৰাইট ছাইডে আছে আৰু ইয়াতে এটা চিনৰ নিচিনা আছে, আৰু যিটো ইয়াতে দুটা চকু আৰু স্মাইলৰ নিচিনা আছে, আৰু মিডিলত একদম ডাউনলোডৰ চিনডাল আছে। তাৰে ৰাইট ছাইডে যিটো আছে সেইটো আপুনি ক্লিক কৰিব। যিটো আপোনাৰ প্ৰথমতে আছে মিউজিক বুলি, সেই মিউজিকত ক্লিক কৰিব। তাৰপিছত ইয়াতে এইবিলাক ছংবিলাক আছে, মিউজিকবিলাক আপুনি ইয়াতে যিকোনো এটা চইচ কৰিব, যিটো আপুনি শুনি ভাল লাগে সেইটো শুনিব পাৰে। ধৰি লওক আপোনাক এইটো গান ভাল লাগিছে এইটো, তাৰপিছত আপুনি গানটো ইয়াতে এনেকৈ ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে বিভিন্ন ধৰণৰ ষ্টাইল দিব পাৰে, এনেকুৱা ডাঙৰ ডাঙৰ আখৰত, এনেকুৱা সৰু সৰু, এনেদৰে দিব পাৰে। তাৰপিছত আপোনাক এইটো ষ্টাইল লাগিলে বা এনেকুৱা, মই এইটো ষ্টাইল চিলেক্ট কৰিছোঁ, ডান কৰি দিব। তাৰপিছত আপোনাৰ ষ্টাইল মতে এইটো সৰু ডাঙৰ কৰিব পাৰে। তাৰপিছত আপুনি ইয়াতে ইয়ৰ ষ্টৰিত দি দিব। ইয়ৰ ষ্টৰিত দি দিল। তাৰপিছত আপোনাৰ এইটো এতিয়া ষ্টৰি হৈ গৈছে ছঙৰ লগত, পষ্টিং হৈ আছে। আৰু এনেদৰে আপোনালোকে কৰিব পাৰে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে নাজানে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।